হেল্ল' গাইজ, ৰাতিপুৱাই লৈছোঁ লাল চাহ আৰু গজা। গজা মানে এটা ইমোশ্যন, মানে অসমীয়া মানুহ বুলি ক'লে লাল চাহ আৰু গজা মানে বাহ ভাই বাহ, আৰু সেই মুখত ভৰাই ভৰাই ৰাতিপুৱা দিনটো আৰম্ভ কৰিছোঁ। আজি এটা বিশেষ কামৰ কাৰণে ৰঙিয়া যাম, এটা সৰু ছাৰপ্ৰাইজ আছে। সেইকাৰণে সেই ছাৰপ্ৰাইজ ল'বৰ কাৰণে দেউতা লগতে জিমি আমি ৰেডি হ'লোঁ। আৰু ৰাস্তাত যাওঁতে পালোঁ এইটো সৰুকালৰ ইমোশ্যন তেতেলী। দৌপাৰী দাঁত শেষ খাই উঠি এই পাঁচটা খাই ফেলে মোৰ দাঁত দুটা তাৰমানে খুলি ফেলে গছত থ'ব পৰা অৱস্থা। ৰঙিয়া পাই ইহঁতক গাড়ীত ভৰাই আমি পালোঁ ৰঙিয়া মেইন টাউন। তাতে গৈ আছোঁ এটা বস্তু ল'ব, আৰু বস্তুটো কি অলপমান আপোনালোকে ধৰিব পাৰিছেনে? ইলেক্ট্ৰনিক্স আইটেমেই হয়। আমি ল'ব গৈ আছোঁ আজি দুটা AC। এটা ল'লোঁ গডৰেজৰ, এটা ল'লোঁ ভল্টাছৰ। একচুৱেলি দুটা ভল্টাছে ল'ম ভাবছিলোঁ, তেওঁলোকৰ তাতে ষ্টক কম আছিল, সেইকাৰণে বেলেগ বেলেগ লোৱা। ইয়াক দেখিছেনে ঘূৰি ফুৰিছে। তাৰ পৰা পূৰা বিল চিল দি AC পূৰা গাড়ীত দবাই লৈ আমি পালোঁ ঘৰ। ভাবিলোঁ এটা সৰু চেলিব্ৰেশ্যন কিয় নকৰোঁ, তাক পত বস্তু ল'লোঁ যিহেতু, সেয়ে গ'লোঁ ডমিন'জ, আৰু ডমিন'জত ল'লোঁ আমাৰ খানা, আৰু খানা লৈ আজিলৈ ইমানেই। বাই বাই।